আজি ভিডিঅ'টোত হ'বলৈ গৈছে বহুত ভয়ংকৰ খেল আৰু লগতে বহুত ভয়ংকৰ শাস্তি আৰু কৰিব ইহঁত কিজনী আৰু শাস্তি কথা লেখা আছে এই বক্সটোৰ ভিতৰত শাস্তি কথা বহুত ভয়ংকৰ হ'ব খেলখনো বহুত ভয়ংকৰ হ'ব বলক আৰম্ভ কৰোঁ তো তোন গম পাইছে না ভয়ংকৰ খেলা কি হ'ব তোন দুখান এটা উপভোগ কৰাচোন ইয়ে নহয় তোহোন ইবাৰি এনেকে থাকবা লাগব এতিয়া ৰিয়াই নুমাইছিয়া ইবাৰি তোৰ খেলা আৰম্ভ হৈছি তোন এনেকে থাকবা লাগব এতিয়া আৰু যাই আগতে আৰম্ভ নাই তোন যাই আউট হোৱা না সেই বক্সটো যে দেখছিলি সেই বক্সটোৰ পৰা তোন কাগজখন ওলাব লাগব আৰু এই কাগজখনত যি লেখা আহে সেইটো তোন কৰিব লাগব আৰম্ভণি তোন হাতখন তলত নুমাবিয়ে তো চাঞ্চ আৰম্ভ কৰা অলপ সময় হৈছিলে তাতে আৰু ৰিণ্টু গ'লে ৰিণ্টু দেখি ৰিণ্টু কওক কি ৰিণ্টু কাৰণে হাৰি গ'লে আৰু সি প্ৰথমবাৰ ওলাব বক্সটোৰ পৰা কাগজ হয় নাই থলে নাই এতিয়া দেখি টিভি কেমেৰা বন্ধ নকৰিবি ইয়াত তো আমি ওলাক না প্ৰথম তোৰ ন চাই ল ইয়াতে যি আহে সেইটো ই কৰিব লাগিব প্ৰথমবাৰ তাৰপিছত গাইছ বিহু নকৰিব লাগিব চাওঁ কি আহে প্ৰথমত ৰ দৌৰে দি চাওঁ কিন্তু ওলা খান নাই ফাঁকাই দিবা নহয় ওলাব লাগে সি ফাঁকাই দিয়ে সি ওলা 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 বস্তু দে তই সি বাঢ়িব লাগিছিল দে ইবাৰ কি হ'লে উল্টাই ল 10 বাৰ ভেকুলী জাপ গাইছ ৰিণ্টু দিব লাগিব 10 বাৰ ভেকুলী জাপ তো ৰিণ্টুৰ ভেকুলী জাপটো আৰম্ভ কৰোঁ কিন্তু তই কৰবা হাত হ'ব 3 2 1 শুনি দেখা তো ৰিণ্টুৰ ভেকুলী জাপটো সমাপ্ত হৈ গ'ল আৰু ইয়াৰ হাতকেইখন উঠাই আছে না চাওঁ ৰিণ্টুৱে আউট হোৱা কিছু সময়ৰ পিছত এইটো হ'ল আৰু ইয়াৰ হাতখন নুমাইছিল মই গমেই পোৱা নাছিলোঁ সেইকাৰণে এইবাৰ আৰু মই আহি গৈছোঁ কিন্তু ইয়াক টাইম দি ওলাও ইয়াক মইনা ইয়া কি পঢ়ে হে কি আছে চাই মই পঢ়ো এটা ইংৰাজী শব্দ কোৱা এটা ইংৰাজী শব্দ ক ইংলিছ এটা কথা কচোন ক বাহ এইটো অলপ সহজ আহিছিল গাইছ চাওঁ দেচোন এইবাৰ জেকিৰ লগত কি হয় আৰু কিছু সময় পিছত এইটো হ'ল গাইছ জেকিও হাতখন নুমাই দিল তাক চালি ৰিণ্টু ক'ত চাওঁ দিয় কাটিব পাৰিম মই চাওঁ ৰ'ব গাইছ চাওঁ ৰ'ব ওলাই কেনে খাওঁ ল চাংলা পঢ়িব গাইছ 10 বাৰ উঠা বহা তেতিয়া কৰিব লাগিব গাইছ 10 বাৰ উঠা বহা 1 2 কি 10 বাৰ কমপ্লিট করলি বাৰু গাইছ আজি ভিডিওটো কমপ্লিট কৰো বাই বাই টাটা